So hello everyone, welcome back to a new video. So today we will be discussing hidden goodwill. So hidden goodwill bili eta notun concept আছে যেটো আপোনালোকে accounting for partnership or maybe আপোনালোকে শুনিছে আমি goodwill already discuss কৰিছো আপোনালোকে যদি নাইছ বা goodwill to মোৰ ভিডিওত আপোনালোকে পাই যাব গোটেখিনি এবাৰ চাই ল'ব পাৰিব so আমি আজি ডিসকাস কৰিম what is hidden goodwill exactly so hidden goodwill বুলি ক'লে মই আপোনালোকক এটা সিনাৰিও কৈছো suppose a b মই আপোনালোকক বুকৰ এটা এই বুকখনৰ এটা এক্সাম্পল দিছো আপোনালোকে তাৰ পৰা শুনিব আপোনালোকে বুজি পাব so suppose a b are partners sharing profits equally with capitals of rupees 45000 each তাৰমানে A আৰু B দুজন পাৰ্টনাৰ আছে আৰু ইহঁতি 45000 কে ক্যাপিটাল আনিছে নিজৰ they admitted C as a new partner for 1/3 share in the profit তাহাতি C নামৰ এজন পাৰ্টনাৰক এডমিট কৰিছে যোনে 1/3 share of profits বুলি মানে তেওঁলোকে মানে হি প্ৰফিটছৰ ভাগ ল'ব C brings rupees 60000 as his capital based on the amount brought in by C and his share of profit the total capital of the newly constituted firm works out to be 1,80,000 এতিয়া ইয়াত কি কৰিছে C যেটো ক্যাপিটাল আনিছে 60000 रुपीस আনিছে 60000 into 3 কৰি দিছে যেটো 1/3 share হি ল'ব বুলি কৈছে তাৰ কাৰণে into 3 তাৰ কাৰণে মেবি হি 1/3 কৰি দিছে সৰি into 3 কৰি দিছে আৰু হেতু কিমান হৈছে 60000 into 3 কৰি দিলে আমাৰ আহি যায় 1,80,000 so but the actual capital কিন্তু আমি যদি তাহাতৰ গুটে অৰিজিনাল ক্যাপিটাল কিটা আমি ক্যালকুলেট কৰো 45000 plus 60000 তেতিয়া আমাৰ কিমান হ'ব maybe 1,50,000 হ'ব কিন্তু এইফালে আমাৰ ওলাই গৈছে 1,80,000 এতিয়া আমাৰ হে যে 1,80,000 আৰু 1,50,000 যেটো ডিফাৰেন্স আছে আমাৰ যেটো এমাউন্ট ডিফাৰেন্স আছে যেনেকৈ আপোনাৰ 1,80,000 ৰ পৰা 1,50,000 কৰিলে যেটো আমাৰ ডিফাৰেন্স ওলাই হেতুৱে হ'ব আমাৰ গুডউইল সো গুডউইল এমাউন্ট ইজ ইকুৱেল টু 30,000 rupees এতিয়া হে 30,000 rupees টো আমি কি কৰিব লাগিব হে অল পাৰ্টনাৰ যিকিজন আছিল আমাৰ A আৰু B নামৰ যিকিজন পাৰ্টনাৰ আছিল সো হিহঁতৰ মাজত হে এমাউন্ট আমাৰ ভাগ হৈ যাব আৰু হেতু অল ৰেশিওত ভাগ হৈ যাব সো এটোৱে আছিল গুডউইল অৰ হিডেন গুডউইলৰ এটা কনসেপ্ট মই আপোনালোকক বুকত থকা এটা কনসেপ্ট আপোনালোকক দেখুৱাই দিছো আমি এটা প্ৰ্যাকটিক্যাল কৰিম আপোনালোকৰ কনসেপ্ট আৰু অকমান ষ্ট্ৰং হৈ যাব সো আমাৰ ওচৰত এটা কোৱেশ্চন আছে x and y are partners in a firm in the ratio 3:2 their capitals are rupees 80,000 and 50,000 respectively they admitted Z on January 1 2007 as a new partner for 1/5 share in the profits Z bought rupees 60,000 as his capital and calculate the value of goodwill of the firm and record necessary journal entries so etu ami কেনেকৈ কৰিম ষ্টেপ বাই ষ্টেপ আপোনালোকক সকলো দেখুৱাই যাম আপোনালোকে ভিডিওটো ষ্টাৰ্টিংৰ পৰা একদম শেষলৈকে গৈ চাই থাকিব So ইয়াতে আমি প্ৰথমতে জেডৰ ক্যাপিটাল যেটো আছিল 60,000 rupees for 1/5 share হেতু লিখি দিছো তাৰপিছত 60,000 into 5 কৰি দিছো বা 5 into 60,000 আমাৰ হি গৈছে 3 লাখ rupees তাৰপিছত এনে যদি আমি তাহাতৰ তিনজন পাৰ্টনাৰ যদি আমি ক্যাপিটালটো চাও বা প্লাস কৰিবলৈ চাও তেতিয়া হলে আমাৰ কি হ'ব 80,000 plus 50,000 plus 60,000 তেতিয়া হলে আমাৰ কিমান হ'ব টোটাল যদি আমি চাও তেতিয়া হলে 1,90,000 হয় নরমালি আমি যদি তিনজনৰ মানে ক্যাপিটালটো যদি আমি প্লাস কৰিবলৈ চাও কিন্তু আমাৰ যেটো সেই ওপৰত ওলাইছিলে 5 into 60,000 কৰোতে যেটো 3 লাখ ওলাইছিলে হে 3 লাখৰ লগত যদি আমি 1,90,000 টু ডিফাৰেন্সটো উলিয়াও তেতিয়া হলে আমাৰ গুডউইল অফ দ্য ফাৰ্মটো আমি পাই যাম সো আমি কি কৰিলো লাষ্টত আমি হেতুটা ডিফাৰেন্সটো উলিয়ালো 3 লাখ minus 1,90,000 সো আমি ইভেন্টুয়ালি আমি আমাৰ পাই গলো গুডউইল অফ দ্য ফাৰ্ম 1,10,000 এতিয়া 1,10,000 টু হৈছে আমাৰ হিডেন গুডউইল এতিয়া এই হিডেন গুডউইলটোৰ পৰা আমি জেডৰ শেয়াৰটো উলিয়াইছো জেড যেহেতু নিউ পাৰ্টনাৰ সো তাহাতৰ শেয়াৰ কিমান আছিল 1/5 সো 1/5 of 1,10,000 আমি উলিয়াই দিছো তাতে ওলাই গৈছে 22,000 সো ইয়াতে এটা ইন্টাৰেষ্টিং কথা এইটোৱে যেহেতু জেড বোলা পাৰ্টনাৰজনে কোনো ধৰণৰ গুডউইল অনা নাছিলে সো এটো তাৰ ভাগটো আমি উলিয়াইছো কিন্তু তথাপিও হি কোনো ধৰণৰ গুডউইল ইয়াতে নাপাব এই গুটেখিনি গুডউইল 1,10,000 যিমানটো আছে এখিনি অল পাৰ্টনাৰ্ছ খিনিয়ে পাব তাহাতৰ অল ৰেশিওত তাহাতৰ মাজত ডিভাইড কৰা হ'ব আৰু এটো নিউ পাৰ্টনাৰছে একো ধৰণৰ ইয়াতে ভাগ নাপায় সো ফাইনালি আমাক জাৰ্নাল এন্ট্ৰি কিটা পাস কৰিবলৈ কৈছিলে সো প্ৰথম জাৰ্নাল এন্ট্ৰিটো আপোনালোকে সকলোৱে জানে যেহেতু আমাৰ ক্যাপিটাল আহিছে আমাৰ জেড বোলা নতুন পাৰ্টনাৰজনে আমাৰ কোম্পানী জয়েন কৰিছে তেখেতৰ আমাৰ এন্ট্ৰিটো হ'ব বেংক একাউণ্ট ডেবিট টু জেডছ ক্যাপিটাল একাউণ্ট সো আমাৰ কিমান আছিল এমাউণ্ট 60,000 দি পেলাই তেখেতে আমাৰ ইয়াত ক্যাপিটাল দিছে আমাৰ কোম্পানীত সো তেতিয়া হলে আমাৰ 60,000 দি দিছো আমি ডেবিট ক্ৰেডিট সাইড বোথ সাইড তাৰপিছত সেকেন্ড এন্ট্ৰিটো আমি দিছো গুডউইল একাউণ্ট ডেবিট টু এক্স ক্যাপিটাল একাউণ্ট টু ওয়াইজ ক্যাপিটাল একাউণ্ট এটো আমাৰ যেহেতু আমাৰ যেটো হিডেন গুডউইলটো ওলালে তাৰ মানে গুডউইল অফ দ্য ফাৰ্ম বুলি আমি যেটো ক্যালকুলেট কৰিছিলো তাৰ যেটো এমাউণ্ট আমাৰ 1,10,000 ওলাইছিলে সেই 1,10,000 টু আমি তাহাতৰ দুজনকে তাহাতৰ যেটো ৰেশিও দিয়া হৈছিল কোৱেশ্চনত সেই ৰেশিওটো তাহাতৰ দুজনকে আমি ভাগ কৰি দিছো এই গুডউইলটো যেহেতু পুৰণা গুডউইল হয় তাহাতৰ ভিতৰত হাইড হৈ আছিল সেই গুডউইলটো উলিয়াই পেলাই তেখেতলোকক অল পাৰ্টনাৰ গিজনক আমি দি দিছো এটো পাৰ্টনাৰ কোনো নিউ পাৰ্টনাৰজনে পাবলগীয়া পইচা নহয় হি কোনো তাতে শেয়াৰ হি ল'ব নোৱাৰে সো সেইকাৰণে এই পইচাটো আমি অল পাৰ্টনাৰ্ছ গিজনৰ মাজত অল ৰেশিওত আমি ভগাই দিছো সো আই হোপ আপোনালোকে সকলোখিনি বুজি পালে
যদি বুজি নাই পোৱা মোক কমেণ্ট কৰিব, মই আপোনালোকক আৰু চিম্পলকৈ যদি বুজাব পাৰিম মই সেইটো চেষ্টা কৰিম। চ' আই হোপ আপোনালোকৰ এতিয়া যিকোনো হ'লেও অকণমান হ'লেও ডাউটছবিলাক ক্লিয়াৰ হৈছে। চ' লাইক দ্য ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব ফৰ মোৰ such simple explanations. I'll see you in the next one. Thank you.